ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ জন্মদিবস উপলক্ষে আজি দিনৰ 11 বজাত চাইল্ড ফাউণ্ডেশ্যন আৰু অল ইণ্ডিয়া জন অধিকাৰ সুৰক্ষা কমিটিৰ সহযোগত আলোচনা সভা শিক্ষা সামগ্ৰী বিতৰণ কাৰ্যসূচী কাহুৱা ৰাইজ ঘৰ চৌহদত এক সৌন্দৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰথমতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কাহুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নৰেশ্বৰ ৰাভা, কাহুৱা গাঁওবুঢ়া কনক চন্দ্ৰ ৰাভা, বিশিষ্ট আইনজীৱী সুমন চক্ৰৱৰ্তী, তুষাৰ গুপ্তা, চাইল্ড ফাউণ্ডেশ্যনৰ কৰ্ণধাৰ সিদ্ধাৰ্থ চক্ৰৱৰ্তী, বিশিষ্ট সমাজকৰ্মী আচাৰ্য বিন্দিয়া চক্ৰৱৰ্তী, মৃত্যুঞ্জয় ৰাভা আৰু কুমুদ চন্দ্ৰ ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিকৃতি পুষ্পাঞ্জলি অৰ্পণ কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জন অধিকাৰ সুৰক্ষা কমিটিৰ হৈ মৃত্যুঞ্জয় ৰাভাই। আলোচনা আগবঢ়াই বিশিষ্ট সমাজকৰ্মী অজয় আচাৰ্যই জ্যোতি সংগীত পৰিৱেশন কৰে। গাৰ্গীবোৰক কাকতি আৰু কবিতা আবৃত্তি কৰে ভালিনা ৰাভাই। সাংস্কৃতিক অনুষ্ঠান শেষ হোৱাৰ পিছত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক শিক্ষা সামগ্ৰী বিতৰণ কৰা হয়। নিউজ ডেস্ক ৰিপোৰ্ট, লুইতপৰীয়া ভইচ। লাইট ফাউণ্ডেশ্যন এইটো মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছত ৰেজিষ্টাৰ্ড, এতিয়া কলিকাতাৰ এড্ৰেছত আছে। ইনিচিয়েলি এইটো ষ্টাৰ্ট কৰিছোঁ ৱেষ্ট বেংগল কেইবা এটা ডিষ্ট্ৰিক্টত কৰিছোঁ। অসমৰ এইটো 3 নম্বৰ ঠাইত কৰা হ'ল। মেইন ফ'কাছটো হ'ল চাইল্ড লাইট ফাউণ্ডেশ্যনৰ যিবিলাক আণ্ডাৰ প্ৰিভিলেজ বাচ্চা আছে, একদম দুখীয়া ৰিম'ট এৰিয়াজত ছাপৰ্ট পোৱা নাই কিন্তু পঢ়াৰ ইচ্ছা আছে, তেখেতক শিক্ষা সামগ্ৰী দি ছাপৰ্ট কৰা, আৰু কিছুমান ক্ষেত্ৰত যদি নিউট্ৰিশ্যনেল প্ৰগ্ৰাম হয়, তাৰপিছতে এইবিলাক যে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ পৰা যে ট্ৰেইনিংটো দি থাকে, টিচাৰ্ছ ট্ৰেইনিং প্ৰগ্ৰাম হয়, আৰু যিবিলাক বেচিকেলি মানে মেইন আইডিয়াটো হ'ল এই যে বাচ্চাবিলাকৰ যে মেধাটো কেপচাৰ কৰাৰ, মানে নন একাডেমিক্সত যেনেকুৱা ফুটবল টুৰ্ণামেণ্ট, এথলেটিক ইভেণ্ট, চেছ টুৰ্ণামেণ্ট এইবিলাক চবেই কৰি আছোঁ। আৰু ইতিমধ্যে ৱেষ্ট বেংগল আৰু আসামটো কাভাৰ হ'ল, কিন্তু প্লেন আছে গোটেই ভাৰতবৰ্ষটো কাভাৰ কৰা, আৰু ইন ফিউচাৰত ষ্টাডি চেণ্টাৰ কৰা, মানে এডুকেশ্যনটো পাই। আৰু ইহঁতক মানে স্পেচিফিকেলি যেনেকুৱা আজি বক্তব্য আপোনালোকে শুনিলে, মানুহৰ মানে জাষ্ট মানি মেকিং মেচিন যাতে নহয়, এইটো মানে এটা ভাল মানে এডুকেশ্যনেল ট্ৰেইনিঙৰ লগে লগে এটা মানুহ হোৱাৰ কাৰণে যিটো লাগে কালচাৰটো হেৰি কৰা। আজি আমি কাহুৱা গাঁৱত চাইল্ড লাইট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা মানে যাত আণ্ডাৰ প্ৰিভিলেজ আৰু বেকৱাৰ্ড এৰিয়াৰ সেইকাৰণে আহি মানে চিলড্ৰেন বাচ্চা ল'ৰা ছোৱালী আছে স্কুলত পঢ়া আণ্ডাৰ প্ৰিভিলেজ, সিহঁতক আমি সাহাৰ্য কৰিবলৈ আহিছোঁ। আৰু উপলক্ষ মানে আমি কি কৰিছোঁ যে আজি জ্যোতিপ্ৰসাদ আগৰৱালৰ বাৰ্থ এনিভাৰ্চাৰীৰ উপলক্ষে ইয়াত আহি এই বাচ্চাখিনিৰ মাজতে আহি অলপ টাইম স্পেণ্ড কৰি সিহঁতৰ লগত অলপ কৰি তাৰপিছত সিহঁতক অলপ পঢ়া শুনাৰ যি সামান বস্তুবোৰ আছে এইটো অলপ হেল্প কৰিবলৈ বিচাৰিছোঁ। সেইটো ইয়াতে নহয়, বেলেগ আৰু বিভিন্ন জেগা অসমৰ ৱেষ্ট বেংগলত, মই বেংগলৰ পৰা আহিছোঁ, তাতে মই আমাৰ প্ৰগ্ৰাম ৰান কৰোঁ। আমি এনেকুৱা মানে আণ্ডাৰ প্ৰিভিলেজ চিলড্ৰেন য'ত থাকে স্কুলত গৈ সিহঁতে হেল্প কৰিবলৈ, তাতে হেল্প কৰা, এইটোৱে আমাৰ উদ্দেশ্য বুলি। নমস্কাৰ। হয়, আমি মানে আৰম্ভ কৰিছোঁ কিছুদিন হ'ল। এতিয়া আমাৰ উদ্দেশ্য যে আৰু মানুহে আমাৰ লগত জুৰিব আৰু প্ৰগ্ৰামবোৰ আৰু ডাঙৰ কৰিম, ধীৰে ধীৰে গোটেই ইণ্ডিয়াবোৰ কাভাৰ কৰিব, এইটো প্লেন আছে। হয়, এনেকুৱা অঞ্চলত যে ভিতৰত গাঁওসমূহত যদি আণ্ডাৰ প্ৰিভিলেজ বাচ্চা আছে, যাতে মানে ইমান ছাপৰ্ট নাপায়, সিহঁতক অলপ হেল্প কৰিলে আগবাঢ়িব যাব। টেলেণ্ট চবতে থাকে। আমিও ইয়াৰে ল'ৰা ছোৱালী, আমি ইয়াতে জন্ম হৈছিলে, এতিয়া গৈ বাহিৰত আমি ছেটেল হৈছোঁ, কিন্তু ইয়াতে যে আণ্ডাৰ প্ৰিভিলেজ বাচ্চা সিহঁতৰ মানে অলপ সাহাৰ্য কৰিলে আমি ভাবোঁ যে সিহঁতে আগবাঢ়িবলৈ সুবিধা পাব। এইকাৰণে এই নিচিনা প্ৰগ্ৰামবোৰ আমি কৰোঁ।